আজি এসপ্তাহ হৈ গ'ল তুমি মোক ফোন মেছেজ নকৰা। কি ভুল আছিল মোৰ? নে তোমাক তোমাৰ মা দেউতাই মোৰ পৰা আঁতৰ কৰি ৰাখিছে? যদি সেয়াই সঁচা তেন্তে মই আঁতৰি যাম কেৱল তোমাৰ সুখৰ বাবে। কেতিয়াবা প্ৰিয়জনৰ সুখৰ বাবে নিজৰ ভাল লগাখিনিও ত্যাগ কৰিবলগীয়া হয়। মই সেইখিনি কৰিব পাৰিম, কিন্তু আমাৰ থকা স্মৃতিবোৰ স্মৃতি হৈ ৰৈ গ'ল। বাকী থাকিল আমাৰ মাজত আগবঢ়াৰ বাস্তৱতা। মই হাৰি গ'লোঁ। তেওঁ এদিন কৈছিল মই তোমাৰ প্ৰতিটো ভুল শুধৰাই ল'ম, আৰু আজি মোৰ পৰা আঁতৰি গ'ল।